আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এই উপলক্ষে মৰিগাঁও জিলাৰ মায়ং প্ৰাথমিক বিদ্যালয়ত আজি পুৱাৰে পৰা অনুষ্ঠিত হয় এটি ৰক্তদান আৰু সজাগতা শিবিৰ। স্বেচ্ছাসেৱী সংগঠন উদ্দীপনা আৰু নেশ্যনেল মেডিকেলছ অৰ্গেনাইজেশ্যন অসমৰ উদ্যোগত আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ মায়ং বিকাশ মঞ্চ ABVP সহযোগত অনুষ্ঠিত ৰক্তদান শিবিৰটোত মায়ং অঞ্চলৰ লগতে মৰিগাঁৱৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক লোকে ৰক্তদান কৰে। উল্লেখযোগ্য যে লকডাউনৰ সময়ত ব্লাড বেংকসমূহত যাতে তেজৰ নাটনি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নেশ্যনেল মেডিকেলছ অৰ্গেনাইজেশ্যন অসম আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এনেদৰে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি এতিয়ালৈকে 700 ইউনিট তেজ সংগ্ৰহ কৰা বুলি ডাক্তৰ ৰক্তিম প্ৰতিম তামুলীয়ে কয়। যোগ দিৱস উপলক্ষে কৰিলোঁ আমি 25 নম্বৰ কেম্প আৰু ইতিমধ্যে আমি প্ৰায় 700 ৰক্ত আমি সংগ্ৰহ কৰিছোঁ। আজিও আশা কৰিছোঁ আমি কিছু সংখ্যক ৰক্ত আমি ইয়াৰ পৰা সংগ্ৰহ কৰি আমি চৰকাৰক ডনেট কৰিব পাৰিম। ইফালে ৰক্তদানতকৈ মহান কাম আন একোৱে নাই বুলি কৈ চিকিৎসক তথা সমাজসেৱক পিংকু প্ৰতিম হাজৰিকাই এনেদৰে কয়। 700ৰ ওপৰত তেওঁলোকে এতিয়ালৈকে ব্লাড ইউনিটছ তেওঁলোকে মানুহক দিব পাৰিছে। তাতকৈ মহান কাম একো নাই। গতিকে তেখেতসকল যেতিয়া আহি মোৰ নিজৰ গৃহ জিলাখনত যেতিয়া আহি পেলাই তেওঁলোকে কৰিবলৈ আহিছে, গতিকে সেইখিনি সময়ত মই ভাবোঁ যে মৰিগাঁওবাসী হিচাপে মোৰ এইটো কৰ্তব্য যে তেওঁলোকৰ লগত মই থিয় হওঁ, তেওঁলোকৰ লগত একেলগে মই সহায় সহযোগিতা আগবঢ়াওঁ। আমাৰ অনুমান ইয়াত 60জনমান আমি মানুহ পাম, মানে ব্লাড ল'ব পাৰিম 60জনমানৰ পৰা। মায়ঙৰ এই যুৱ মঞ্চৰ পৰাই আমি পাইছোঁ। তাৰোপৰি মৰিগাঁৱৰ পৰা আহিছে, গুৱাহাটীৰ পৰা ইভেন আহিছে। আনফালে কৰোনা মহামাৰীয়ে সন্ত্ৰাস চলাই থকাৰ সময়ত তেজৰ নাটনি আৰু সজাগতা বৃদ্ধিৰ উদ্দেশ্যে উদ্দীপনাৰ বিষয়ববীয়া নৱ মল্লিকায়ো এনেদৰে মন্তব্য কৰে। ব্লাড দিবলৈ অলপ ভয় কৰে, তেজ দিয়াটো মানে ভয় কৰে। সেইকাৰণে আমি তেজৰ সজাগতা ৰাখি এই যিটো পৰিস্থিতি হৈ আছে সেই কৰোণা পৰিস্থিতিত আমি সকলো হাত আগবঢ়াই যাতে সকলো ৰোগীবোৰ যিহেতু ৰোগীৰ সংখ্যা বহুত বাঢ়িছে আৰু তাৰ লগতেও তেজৰ নাটনি হোৱা দেখা যায় আৰু বহুতে ভয়তে দিব নিবিচাৰে। সেই ভয় দূৰ কৰি আমি সজাগতাৰ অনুষ্ঠান পাতিলোঁ। উল্লেখযোগ্য যে অনুষ্ঠানটোত কেইবাগৰাকী চিকিৎসকসহ মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যক্তিগত সচিব পিণ্টু দাস, মায়ং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমীৰ কোঁৱৰ, মায়ং পঞ্চায়তৰ সভাপতি দিলীপ শইকীয়াকে ধৰি আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, মৰিগাঁও সংবাদ।